কৰোনাই ভয়াবহ ৰূপ লৈছে, ব্যাপকভাৱে সংক্ৰমিত হৈছে কৰোনা মহামাৰী আৰু সেইকাৰণে সকলোকে সচেতন হ'বৰ বাবে মই প্ৰথমতে অসমবাসী ৰাইজক আহ্বান জনাইছোঁ। কাৰণ যোৱা কেইদিনত এই ৰোগবিধ ব্যাপকভাৱে সংক্ৰমিত হৈছে। আমাৰ সীমিত সা সুবিধাৰে সকলোকে চিকিৎসা কৰিব পৰা যাবনে নাই সেই লৈ সকলোৱে সন্দিহান হৈছে আৰু সেইকাৰণে অসমবাসী ৰাইজলৈ সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ জিলা মহকুমা প্ৰতিটো আঞ্চলিক ছাত্ৰ সন্থা গোটক আমি ক'ব খুজিছোঁ, প্ৰত্যেকে সাৱধান হওক আৰু যিখিনি বয়োজ্যেষ্ঠ ব্যক্তি আছে খুব সোনকালে তেওঁলোক যদি নিজে যাবও নোৱাৰে তেওঁলোকক ভেকচিনটো ল'বৰ কাৰণে উৎসাহ যোগাওক। অন্ততঃ নিজক বচোৱাৰ বাবে যিখিনি 45 বছৰ ওপৰৰ ব্যক্তি আছে তেওঁলোকে গৈ ভেকচিনটো ল'ব লাগে। আটাইতকৈ ডাঙৰ কথা যে গুৱাহাটী মহানগৰীকে ধৰি অসমৰ প্ৰায়সমূহ জিলাত যথেষ্ট সংখ্যক খুব সোনকালে যোৱা এসপ্তাহৰ ভিতৰত কেইবাশ ৰোগী ইতিমধ্যে এই ৰোগবিধে সংক্ৰমণৰ ফলত তেওঁলোকে হস্পিটেলাইজ হৈছে আৰু ব্যাপকভাৱে সংক্ৰমিত হৈছে আৰু সেইকাৰণে আমি বিশেষকৈ তাৎক্ষণিকভাৱে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আমি এই আহ্বান জনাব বিচাৰিছোঁ যে তেওঁলোকৰ আণ্ডাৰত যিবোৰ পৰীক্ষা হ'ব, তেওঁলোকৰ এখতিয়াৰৰ ভিতৰত যিবোৰ পৰীক্ষা হ'ব, সেই পৰীক্ষাসমূহ অফলাইন মোড হ'ব নে অনলাইন মোড হ'ব, এই কথাটো বিবেচনা কৰিবৰ কাৰণে খুব সোনকালে সিদ্ধান্ত গ্ৰহণৰ কাৰণে আমি গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনাইছোঁ। ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ে তেওঁলোকৰ সকলো পৰীক্ষা বাতিল কৰিছে, তেওঁলোকে স্থগিত ৰাখিছে আৰু সেইকাৰণে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ প্ৰতি আমাৰ আহ্বান, কাৰণ তেওঁলোকে এতিয়ালৈকে অফলাইন মোডতে পৰীক্ষা হ'ব। কটন বিশ্ববিদ্যালয়তো এতিয়াও পৰীক্ষা চলি আছে, প্ৰেক্টিকেল পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী ষ্টেজৰ প্ৰেক্টিকেল পৰীক্ষা চলি আছে আৰু ডিগ্ৰী প্ৰথম ষাণ্মাসিকৰ পৰীক্ষা চলি আছে। গতিকে ছাত্ৰ ছাত্ৰীক শংকাত ভুগাই অনিশ্চয়তাৰ ফালে গতি কৰিছে সকলো ছাত্ৰ ছাত্ৰীৰ জীৱন আৰু সেইকাৰণে আমি প্ৰথমতে আহ্বান জনাইছোঁ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ লৈ যাতে কোনো এনে কাম নকৰে তাৰ বাবে আমি শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষক আমি আহ্বান জনাইছোঁ। লগতে যিবোৰ অঞ্চলত ব্যাপকভাৱে এই ৰোগ সংক্ৰমিত হৈছে সেই অঞ্চলৰ স্কুল মহাবিদ্যালয় সকলোকে তাৎক্ষণিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ ভয়ানকভাৱে সংক্ৰমিত হৈছে, সীমিত সা সুবিধা, ভাৰতবৰ্ষৰ বহু ষ্টেট বহু প্ৰদেশত সাংঘাতিক ধৰণৰ এক অৱস্থাৰ সৃষ্টি হৈছে। অসমতো যোৱা কেইদিনমানৰ ভিতৰত বহুত বেছি সংখ্যক ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা বাঢ়িছে আৰু সেইকাৰণে প্ৰধানতঃ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আমি আহ্বান জনাইছোঁ PG UG সকলোৰে বাবে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰক। কাৰণ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত UG লেভেলৰ কোনো কোৰ্চৰ অফলাইন ক্লাছ যোৱা এটা বছৰে হোৱা নাই, কিন্তু তেওঁলোকে পৰীক্ষা পাতি আছে। একে ব্যৱস্থাৰে হ'লেও গুৱাহাটী বিশ্ববিদ্যালয়ত তেনেকৈ পৰীক্ষা পতাৰ ব্যৱস্থা কৰিব লাগে। অনলাইন মোডত এছাইনমেণ্ট জমা ৰাখিয়ে হওক, তাৰ লগতে অনলাইন পৰীক্ষা আদি পাতি পৰীক্ষা নাপাতিলে আমাৰ ছাত্ৰ ছাত্ৰীসকল ভয়ানক বিপদৰ সন্মুখীন হ'ব আৰু সেইকাৰণে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ প্ৰতি আমাৰ আহ্বান, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয় দুইখন বিশ্ববিদ্যালয়ৰ সকলো পৰীক্ষা তেওঁলোকে স্থগিত ৰাখিছে। কাৰণ এটা মূল্যায়নৰ ব্যৱস্থা জীৱনক ইমান শংকাত ৰাখি কৰিব যোৱাটো একেবাৰে অনুচিত হৈছে আৰু সেইকাৰণে আমি আহ্বান জনাইছোঁ তেখেতসকলে অতি শীঘ্ৰে সিদ্ধান্ত লওক আৰু চৰকাৰেও যি ক্ষেত্ৰত নিৰ্দেশনা দিব পাৰে তাৰ বাবে নিৰ্দেশনা দিবৰ কাৰণে আগবাঢ়ি আহক। অন্যথা অসমৰ সাংঘাতিক ধৰণৰ এক বিপদসংকুল পৰিৱেশৰ মাজত